বন্ধুসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব আগন্তুক দিনত নতুন ভিডিঅ' চাবলৈ হ'লে। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে আছামিজ আৰজি। আপোনালোকক দেখাম মই আজি বাথৰুমত ফিল্টাৰ চফা কেনেকৈ কৰিব। ফিল্টাৰ চফা কৰা বহুত ধৰণৰ কৰিব পাৰি। আপোনালোকে প্ৰচেছটো মই আপোনালোকক শিকাই দিছোঁ। আপোনালোকে এইটো খুলিব, এইটো পুছ কৰিব লাগিব, পাইপটো খুলিব। খুলি মেলি মই আপোনালোকক আগৰ এটা ভিডিঅ' মই দিছিলোঁ, চাইছিলে চাগে, ফিল্টাৰ কেনেকৈ ইনষ্টল কৰা হয় বাথৰুমত আৰু কেনেকৈ বাই কৰিব, ক'ৰ পৰা বাই কৰিব লাগিব অনলাইন। মই ডিছক্ৰিপশ্যনত মই চব দিয়া আছিলে, মই ইয়াতো দি দিম, ইয়াত চব আপোনালোকে চাই ল'ব পাৰিব কেনেকৈ বাই কৰিব। এইটো বস্তুটো খুলিব লাগিব। খুলি আনি আমি আপোনাৰ ৰেঞ্চে, প্লাষ্টিক ৰেঞ্চে আপোনাক খুলিব লাগিব থ্ৰেডটো। খোলাৰ পিছত আপোনালোকে চাব ভিতৰত কি গতি চলি আছে, কিমান লেতেৰা পানী আমি গা ধুই আছোঁ। তো সেইটো কাৰণে কওঁ মই বিশেষকৈ মানে এই ভিডিঅ'টো আকৌ মই কৈছোঁ, মই এবাৰতো কৈছিলোঁৱেই, এইটো ভিডিঅ'ত আছে। মই কৈছোঁ যে অইল ইণ্ডিয়া লিমিটেড কোম্পানী কলনী কোৱাৰ্টাৰবিলাকত ইমান লেতেৰা পানী আহে। আপোনালোকে তাই চাওক, প্ৰমাণ চাওক কিমান লেতেৰা। চাওক, মই এইটো কাৰ্টিজটো বাহিৰলৈ উলিয়াই দিছোঁ, সেইটো চাওক, দেখিছে তাৰ অৱস্থা দেখিছে, কেইদিন হৈছে মই লগোৱা, কিমান সোনকালে লেতেৰা হৈ যায়। এতিয়া কিমান লেতেৰা পানী আমি গা ধুই আছোঁ। আপোনালোকে চাব, দেখিলেই কিবা লাগি যাব আপোনালোকৰ। এয়া চাওক, দেখিছে কিমান লেতেৰা পানী গা ধুই আছে। আপুনি কওক, কৈ বোলে বৰ সোনকালে চুলি পকিলে, কিন্তু নহয়, কিমান বেয়া পানী, আমি ব্লিচিং পানী আহি থাকে, কিমান লেতেৰা পানী। এইখিনি চাওক কেনে বোকা। আপোনালোকে ইউজ কৰক, ভাল পাব। এইটো ফিল্টাৰটো বেছি দামো নহয়, ইউজ কৰিব পাৰে। এই চাওক ভিতৰটো কিমান নতুন হৈ আছে। সেইটোৱে, মই বেছি দিন হোৱা নাই এইটো লগোৱা, বস্তুটো ভিতৰটো নতুন হৈ আছে, দেখিছে বগা হৈ আছে, কিন্তু বাহিৰতো আপোনাৰ ৰং চাওক কি গতি হৈ গ'ল তাৰ। সেইকাৰণে আপোনালোকক কওঁ, এইটো বস্তু আপোনালোকে সোনকালে লৈ লওক, যিমান পাৰে সোনকালে ইনষ্টল কৰক, ঘৰে ঘৰে ইনষ্টল কৰক। বিশেষকৈ মই কলনী কোৱাৰ্টাৰৰ কাৰণে মই এইটো হেৰি কৰিছিলোঁ, কিন্তু নহয়, এতিয়া চবেই ইউজ কৰিব পাৰে, এইটো কোনো কথা নাই। কিমান লেতেৰা চাওক। সেইকাৰণে আপোনালোকক মই বাৰম্বাৰ কৈছোঁ যে আপোনালোকে এইটো ইনষ্টল কৰি লওক। মই ডিছক্ৰিপশ্যনত চব দি দিম, কেনেকৈ অনলাইন বাই কৰিব লাগিব, তাৰপিছত ক'ত কেনেকৈ ধৰণৰ পায়, কি নাই কি, কোনটো ভাল, থ্ৰেড থকা আছে, থ্ৰেড নথকা আছে, কোনটো ভাল, কি কেনেকুৱা কি, মই চব দি দিম বাৰু, আপোনালোকে চাই ল'ব পাৰিব। সেইকাৰণে আপোনালোকে যিমান পাৰে সোনকালে এইটো ইনষ্টল কৰি লওক। তাৰপিছত চাব আপোনালোকৰ চেহেৰা চেকাচেক হৈ যাব, কিমান ব্লিচিং পানীয়ে গা ধুই থাকিব। সেইকাৰণে এইটো ইউজ কৰক, ইউজ কৰি গম পাব, হয় নহয়। সেইটো বগা বস্তু ৰঙা হৈ গৈছে। এতিয়া ইয়াৰ দুটা মডেল আছে, মই আপোনালোকক কৈছোঁ যে এটা থ্ৰেড থকা, এটা থ্ৰেড নথকা। মানে যোনটো এইটো মই কেণ্ডেলটো ধুই আছোঁ, যোনটো সেইটো ধুই থকা কেণ্ডেলটো, সেইটো হৈ গ'ল আপোনাৰ থ্ৰেড নথকা। এইটো অলপ মিলাবলৈ অলপ কষ্ট হয়, অলপ যেতিয়া থ্ৰেডটো লগাবলগীয়া হয় তেতিয়া অলপ কষ্ট হয়। তো সেইকাৰণে মই কওঁ যে থ্ৰেড থকা ল'ব। মই সেইটো ডিছক্ৰিপশ্যনত আপোনালোকক মই চব বস্তু আপোনাৰ ডিটেইলছত দি দিম, আপোনালোকে নিজে বাই কৰি ল'ব অনলাইন এমাজনত গৈ। মই লিংকটো দি দিম, একো চিন্তা কৰিবলগীয়া কথা নাই। একদম ধুনীয়াকৈ আপোনালোকে ল'ব পাৰিব। খুব বেছি 320, 330 এনেকুৱা ধৰণৰ পাব। আৰু এইবিলাক কাৰ্টিজটোতো, কেণ্ডেলটোতো কথা কৈছোঁ আপোনাৰ, পানীয়ে গা ধোৱা দিন গ'ল, সেইকাৰণে যিমান পাৰে চাফা পানীয়ে গা ধুৱক। অন্ততঃ গালখনো চকচকীয়া হৈ থাকিব, জিলিকি থাকিব, সকলোকৈ ধুনীয়া হৈ পৰিব। সেইটো কাৰণে চাওক, আপোনালোকৰ কথা, দাম কম, ধুনীয়া। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব, লাইক কৰিব পাহৰি নাযাব, শ্বেয়াৰ কৰিব পাহৰি নাযাব, আৰু বেল আইকনটো কিন্তু বজাব কিন্তু। ধন্যবাদ। জয় অসম।